वेलकम टू माय यूट्यूब चेनेल। मैं कृष्णासी आपलोगों मोर चेनेलर स्वागतम जनाइছোঁ। আজি मैं লৈ আহিছোঁ आपलोगों কাৰণে आपलोगों देखाবৰ কাৰণে मोर অকণমানি গাৰ্ডেনখন। আৰু আজি বিশেষকৈ মোৰ লগত কোন আছে চাওক, मोर भाइटी অকণমানি ভাইটি পলাইছেই পলাইছে। मैं आपलोगों আজি দেখাম मोर সৰু গাৰ্ডেনখন। मैं जीहेतु बिया हुआ आज बेसि दिन हुआ ना, 1.5 বছৰমান হৈছে। 1.5 বছৰ আগতে এতিয়া নহয়, বিশেষকৈ প্ৰথমতে আহি পানি আমনি লাগিছিলে ঘৰত থাকি, মানুহজন যিহেতু নাথাকে আঁতৰত থাকে, সেই আমনি লাগিছিলে কাৰণে মই এজোপা দুজোপাকৈ গছ ৰুইছিলোঁ, ফুলৰ গছ সৰু সুৰা বহুত ৰুইছিলোঁ। বহুত মৰিও গ'ল আপডালৰ দুখত। বিশেষকৈ আপডাল ধৰা নাই কাৰণে বহুতবিলাক মৰি থাকিলে, আৰু ছিজন ফ্লাৱাৰ কিছুমান ৰুইছিলোঁ সেইবিলাক মৰি থাকিলে। এতিয়া বিশেষকৈ অলপ আছে যিখিনি ছিজন ফ্লাৱাৰ নহয়, মানে আপডাল একো নাই। মা ঘৰত যিহেতু বহুত দিন থাকিলোঁ সেইকাৰণে আপডাল ধৰিবলৈ নাপালোঁ, আৰু বহুতখিনি ৰ'দৰ কাৰণে মৰি গ'ল। সেইকাৰণে যিমানখিনি আছে মই আপোনালোকক আজি দেখাম। সৰুকৈ মই দেখাই দিছোঁ এবাৰ আপোনালোকক। হ'ল খ্ৰীষ্টমাছ নে কিবা এটা নাম আছে, ইয়াৰ গম নাপাওঁ। এই ফুলৰ ডালতে ফুল লাগে, গুলপীয়া গুলপীয়াকৈ ফুলে। কিছুমান বেলেগ কালাৰো হয়তো থাকিব পাৰে, এজোপা কিন্তু গুলপীয়া হয়। তাৰপাছত এইজোপা অকল পাতৰ হয়, ডাঙৰ হয় গছজোপা, কালাৰিং পাতৰ। এইফালে আছে এল'ভেৰা। এল'ভেৰাবিলাক ৰ'দ নোপোৱাৰ কাৰণে এনেকুৱা হ'ল। নামবিলাক নাজানো মই বিশেষকৈ। এইজোপা লতা জাতীয় ফুল হয়। ইয়াৰ কেইবাটাও আছে। এইজোপা হ'ল লাকি ৰেইনব'। ইয়াৰ আচলতে মই আধাতে কাটি দিছিলোঁ, কাটি বেলেগত ৰুইছিলোঁ, মই দেখাইছোঁ বাৰু। এইজোপা কেকটাছ হয়। এইজোপা কি বুলি কয় মই নাজানো, ৰুইছিলোঁ আৰু এইজোপা ইমান ডাঙৰ হ'ল। ৰ'দৰ কাৰণে অলপ বেয়া হৈ গৈছে। বহুত বেছি ৰ'দ পৰে কাৰণ পথাৰৰ ওচৰতে ঘৰটো হয়, সেইকাৰণে ৰ'দটো অলপ বেছি হয়। এইজোপা এনেকৈ ওলমাই থোৱা আছে, লতা জাতীয় ফুল হয়। ফুল মানে পাতৰ হয়, ফুল নুফুলে, সৰু অকণমানি ফুল ফুলিছে। এইজোপাও লতাই হয়, এতিয়ালৈকে বগোৱা নাই কাৰণ মই বেছি দিন হোৱা নাই ৰোৱা। আৰু দেখাইছোঁ আপোনালোকক, ৰ'ব। এইজোপা আচলতে মাটিত ৰুব লাগে, টাবতো হয়, খালি মোৰ ইয়াত বিশেষকৈ ভাল হোৱা নাই বুলি ভাবিছোঁ মই, কাৰণ পাতবিলাক সৰু সৰুকৈ ওলাইছে আৰু মাটিত দিলে বেছি বাঢ়িবলৈ সুবিধা পায়। আৰু এইজোপা তাৰপাছত এইজোপা সকলোৰে ঘৰত আছে। এজোপা সৰুতে ফুলা হয়, বগা বগাকৈ ফুলে। ইয়াৰ কেইবাটাৰো কালাৰ আছে, ৰেড ফুলে, পিংক ফুলে। এতিয়া ছিজন নহয় যিহেতু সেইকাৰণে ফুলা নাই। তাৰপিছত এইবিলাকো মই পুলি ডাল কাটি ৰোৱা হয়, পুলি সৰু ডাল জীয়াই ৰোৱা। এইজোপা এনেই টেঙেচি ফুল বুলি কওঁ আমি, কিন্তু নাম আছে যদি নাজানো ইয়াৰ। এইজোপা হ'ল ৰঙা কচু, আলুৰ পৰা হয়, এবাৰ মৰি যায়। এজোপা ছিজনো হয়। এইজোপা হ'ল মানি প্লেণ্ট। এইজোপা হয় এল'ভেৰা। প্ৰায়ে মানুহৰ ঘৰত থাকেই। সৰুতে আনিছিলোঁ মই, অকণমানি পুলি এটা, ডাঙৰ হ'ল। এইবিলাক মই ডাল কাটি ৰোৱা হয়। এইজোপা ডাঙৰ ফুল আছিল, বিশেষকৈ এতিয়া ৰ'দৰ কাৰণে গোটেই পাত লেৰেলি অৱস্থা বেয়া হৈ গ'ল। আকৌ নতুনকৈ ওলাব আৰু। এইজোপাৰ নামটো কি মই নাজানো, কিনি অনা ফুল হয়। গুলপীয়া গুলপীয়াকৈ ফুলে, আৰু গুৰিটো দেখিছেনে, ইয়াৰ শকত হৈ আহিছে, আৰু গোটেই গছডালে শকত হৈ যায় এজোপা। হৈছে এইজোপা আগৰে এজোপা সৰু সৰু পুলি ওলাইছিলে, মই ৰুই থৈছোঁ।
এইজোপা আছিলে খৰিকাজাৰ ফুল আছিলে, কিন্তু অতি দুখৰ বিষয় যে ৰ'দৰ কাৰণে ফুলজোপা এনেকুৱা হ'ল, যিয়েনে নিজে গম নাপাওঁ আৰু মানে প্ৰায় চব পাতেই মৰি গ'ল। কি হয় গম পোৱা নাই এতিয়ালৈকে, যিয়েনে নিজে, কিন্তু ফুলিছিলে কেইবাবাৰো, বৰ ধুনীয়া গোন্ধায়। আৰু এডাল মোৰ সৰুকৈ এডাল কাঠেৰে মোৰ শহুৰ দেউতাই বনাই দিছিলে। এইবিলাক সৰু সৰু ফুলবিলাক মৰি গ'ল যিহেতু, সেইকাৰণে সৰু সৰু ফুল ৰুই থৈছোঁ। এইজোপা হৈছে ৰজনীগন্ধা, মৰি গৈছিলে, আকৌ নিজেই পুলি ওলালে। ৰজনীগন্ধা হয়, সৰুকৈ পুলি এটা ওলাইছে। এইজোপা কপৌ ফুল মই তামোল গছত দিছিলোঁ, জীয়াব নোৱাৰিলোঁ, সেই দেখি মই নাৰিকলত দি দিলোঁ। ইয়াত জিৰিলে, এবাৰ ফুলিলেও। আৰু এইবিলাক হ'ল মই সৰু সৰুকৈ বটল কাটি কালাৰ কৰি পানি ফুল দিয়াইছিলোঁ। এইবিলাক চব আপডাল নোহোৱাৰ ফলত ফুলবিলাক মৰি গ'ল। আৰু টাববিলাক মই এনেদৰে কালাৰ কৰি দিছিলোঁ, সকলোবিলাক নহয়, কিছুমান কালাৰ কৰি থোৱা হৈছে গাত। ইয়াৰ পাছতে মই আপোনালোকক দেখাইছোঁ, এয়া মানি প্লেণ্ট হয় এজোপা, মই এনেদৰে বগাব দিছোঁ শিলত। আৰু এজোপা হয়, মোৰ ভগা কাপ এটা আছিল, মই তাতে এজোপা ৰুই দিছিলোঁ আৰু হ'ল। এজোপা ইনডোৰ প্লেণ্ট হয় এইবিলাক, সেইকাৰণে মই ভিতৰত আনি ভৰাই থৈছোঁ। এজোপা মানি প্লেণ্ট। এজোপা ফুলে অক্সিজেন দিয়ে বুলি কোৱা হয়, সেইকাৰণে ঘৰৰ ভিতৰত ৰাখে প্ৰায়ে। মানি প্লেণ্টটো জানেই সকলোৰে, কাৰণে ভাল, অক্সিজেন দিয়ে। আছিল মোৰ ফুলনি বাগিচা, সৰুকৈ গাৰ্ডেন। ফুলনি বাগিচা যিহেতু ক'ব নোৱাৰি, কাৰণ মাটি নাই, সেইকাৰণে মই টাবতে ইয়াত অলপ ফুল ৰুবলৈ চেষ্টা কৰিছিলোঁ। আৰু টাব খালী আছে, ৰোৱা হোৱা নাই, কাৰণ আপডাল কৰিব নোৱাৰিলে ৰুই লাভ নাই, এনেই মৰিবলৈ দিলে বেয়াহে লাগে, সেইকাৰণে ৰোৱা নাই। আৰু কেনেকুৱা লাগিলে আপোনালোকৰ জনাবচোন। আৰু কিবা যদি সুধিবলগীয়া বা কিবা যদি ক'বলগীয়া আছে, মোক কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব পাৰিব। আৰু বিশেষকৈ ফুলবিলাক থাকিলে এনেও মানুহৰ ঘৰখন শুৱনি লাগে, সেইকাৰণে অলপ যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ ৰুবলৈ, কিছুমান মৰি গ'ল। আজিলৈ আহিছোঁ এটা সৰু ভিডিঅ', আৰু মোৰ এইবিলাকতে সুখ যিহেতু, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ যদি ভাল লাগিলে জনাব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।